হেল্ল' এভৰিৱান, চৌধুৰীজ ব্লগৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বিহু শেষ যদিও মাৰ মৰম শেষ হোৱা নাই। বিহুৰ লাৰু পিঠা এতিয়াও মোৰ তালৈ দিয়ে পঠিয়াই আছে। আৰু এয়া আমাৰ আণ্টি আজি মাহৰ দাইল আৰু উৰহি ভাজিছিলে, সেয়াও মোৰ কাৰণে দি পঠালে। আজি মই বনাম লিভাৰ পটৰ ড্ৰাই ফ্ৰাই। তো আপোনালোকক ৰেচিপিটো দেখুৱাওঁ। এনেকৈ পিঁয়াজ, আলু, বিলাহী এনেকৈ কাটি ল'ব। আৰু এইখিনি আদা নহৰু পেষ্ট ধুনীয়াকৈ কেৰাহী গৰম হৈছে, তেল দিছোঁ, পিঁয়াজ দি ধুনীয়াকৈ আলুখিনি দি অকণমান এনেকৈ লৰাই চৰাই দিব, বিলাহী দিব, নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ তেনেকৈ দিছোঁ। ধুনীয়াকৈ লৰাই 5 মিনিটমান ফ্ৰাই কৰি এয়া লিভাৰ পটখিনি ধুনীয়াকৈ দি লৈছোঁ। এনেকৈ মাজে মাজে লাৰি দিব। আৰু এয়া হৈ গ'ল মোৰ লিভাৰ পট ফ্ৰাই। আৰু এতিয়া মই খাবলৈ ৰেডি। আজি খাৰ বনাইছিলোঁ, খাৰেৰে অকণমান খালোঁ। আৰু এয়া লিভাৰ পট ফ্ৰাইৰে অকণমান খাই চালোঁ। সঁচাকৈ খাবলৈ বৰ ধুনীয়া হৈছিল। আপোনালোকে এনেকৈ খায়নে? কমেণ্ট বক্সত জনাব। আৰু যদি নাখায় এনেকৈ বনাই খাব, বিৰাট টেষ্টি লাগে। চ' আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ব্লগত। বাই।